Subscribe now and press the bell icon. Never miss an update. হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আজি আমাৰ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব এখন বায়'ডাটা কেনেকৈ বনাব লাগে। কাৰণ বায়'ডাটা যিকোনো চাকৰিৰ ক্ষেত্ৰত লাগে আৰু এই বায়'ডাটা বনাবলৈ হ'লে আমাৰ কম্পিউটাৰ দোকানত যাব লাগে। কিন্তু আজি আমি আপোনালোকক দেখুৱাম আপোনালোকে নিজেই অতি কম সময়ত এখন বায়'ডাটা কেনেকৈ প্ৰস্তুত কৰিব। একদম ধুনীয়া এখন বায়'ডাটা আপোনালোকে বনাব পাৰিব। আপোনাৰ ঘৰতে বহি আপোনাৰ যিটো হাতত মোবাইল আছে সেই মোবাইল ফোনটো দি আপোনালোকে এখন বায়'ডাটা বনাব পাৰিব। সম্পূৰ্ণ প্ৰচেছ আপোনালোকক আমি দেখুৱাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহি থাকে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই বায়'ডাটাটো বনাবলৈ হ'লে আপোনাৰ এটা এপছ লাগিব। সেই এপছটো আপোনালোকে ডাউনলোড কৰিব লাগিব। ক'ৰ পৰা ডাউনলোড কৰিব ভিডিঅ'ৰ লাষ্টত আপোনালোকক আমি দেখুৱাম, আপোনালোকক কৈ যাম। এপছটো অ'পেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত তেনেকুৱা ইণ্টাৰফেচ আহিব। আপোনালোকে তলত দেখা পাব এটা প্লাছ চিন আছে। আপোনালোকে এই প্লাছ চিনত ক্লিক কৰিব। যেতিয়া এই প্লাছ চিনত ক্লিক কৰিব ইয়াত আপোনালোকক প্ৰফাইল নাম দিবলৈ ক'ব। ইয়াত আপুনি বায়'ডাটা বুলি লিখি দিব। বায়'ডাটা যেহেতু আমাৰ এটা বায়'ডাটা আছে সেইকাৰণে এইটো বায়'ডাটা 2 দিলোঁ। তো আপোনালোকে বায়'ডাটা ইয়াত লিখিব। লিখাৰ পিছত আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ওপৰত দিব আপোনাৰ নেম দিব, ইয়াত আপোনাৰ ইমেইল আইডিটো দিব, ইয়াত কণ্টেক্ট নাম্বাৰ, ইয়াত আপোনালোকে ডেট অফ বাৰ্থ, ইয়াৰ পৰা আপোনালোকে জেণ্ডাৰটো দিব, মেল হয় নে ফিমেল হয়, পুৰুষ হয় নে মহিলা। তাৰপিছত আপোনালোকে তলত আছে মেৰিটিয়েল ষ্টেটাছ, আপুনি বিয়া পাতিছেনে নাই সেইটো দিব। আপোনাৰ যদি পাছপৰ্ট আছে ইয়াত আপোনালোকে পাছপৰ্টৰ ডিটেইলছ দিব পাৰিব। যিসকলে নাই এইটো দিয়াৰ প্ৰয়োজন নাই। তাৰপিছত তলত আহিব, ইয়াত আপোনালোকে আপোনাৰ এড্ৰেছটো দিব, ইয়াত আপোনালোকৰ চিটিটো দিব, ইয়াত ষ্টেটটো দিব আৰু ইয়াত আপোনাৰ পিনক'ডটো দিব। যিটো পোষ্টেল কোড আছে সেই পিনক'ডটো আপোনালোকে দিব। তাৰপিছত ইয়াত আপোনালোকে নেশ্যনেলিটি দিব ইণ্ডিয়া। তাৰপিছত ইয়াত আপোনালোকে ফটোটো আপলোড দিব লাগিব। তলত আহিব, তলত আহি আপোনালোকে ইয়াত দেখা পাব ছিগনেচাৰ। এই ছিগনেচাৰ আপোনালোকে ইয়াত ক্লিক কৰি মোবাইলৰ সহায়ত এই এপছৰ সহায়ত আপোনালোকে ইয়াত ছিগনেচাৰ কৰি দিব পাৰিব। আৰু আপুনি যদি এইটো ছিগনেচাৰ দিব নিবিচাৰে, এইটো ভাল নহয়, তেনেহ'লে আপোনালোকে এখন বগা কাগজত আপোনালোকে ছিগনেচাৰ কৰি মোবাইলত ফটো মাৰি কিনে ৰাখিব। এই ফটোটো আপোনালোকে ক্ৰপ কৰি ভালকৈ ধুনীয়াকৈ ক্ৰপ কৰিব। ক্ৰপ কৰাৰ পিছত আপোনালোকে ছিগনেচাৰ ইমেজ ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। এই বক্সত ক্লিক কৰিলে আপোনাৰ গেলাৰী অ'পন হ'ব। গেলাৰীৰ পৰা আপোনালোকে ছিগনেচাৰটো ল'ব পাৰিব। এনেকৈ ছিগনেচাৰটো লৈ এনেকৈ আপোনালোকে ক্ৰপ কৰি দি দিব। তাৰপিছত ইয়াত যিটো ফটো আছে ফটোটো আপোনালোকক আমি এতিয়াই দেখুৱাই দিওঁ। এই ফটোৰ ওপৰত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ফটোৰ ওপৰত ক্লিক কৰিব ইয়াত আপোনালোকৰ গেলাৰীত লৈ আহিব। ইয়াৰ পৰা এটা ইমেজ চিলেক্ট কৰিব। ইমেজ চিলেক্ট কৰি ইয়াৰ পৰা আপোনালোকে ইমেজটো ধুনীয়াকৈ বহাই দিব। তাৰপিছত ক্ৰপ অপশ্যনত ক্লিক কৰিব। ক্ৰপ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফটোটো ইয়াত এড হৈ যাব। এইখিনি হোৱাৰ পিছত আপোনালোকে এইপিনে আহিব, অলপ ৰাইট পিনে আহি যাব। ইয়াত আপোনালোকে দেখা পাব এডুকেশ্যন। ইয়াত বহুত অপশ্যন আছে, ইয়াৰ পৰা আপোনালোকে দিলে দিব পাৰে। কিন্তু যিটো মেইন প্ৰয়োজন সেইটো আমি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আহিব। ইয়াত আপোনালোকে দেখা পাইছে এটা প্লাছৰ চিন, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ ডিগ্ৰী কিয় আহে ডিগ্ৰীটো দিব। তাৰপিছত আপোনালোকে ইনষ্টিটিউট ইয়াত কলেজৰ নামটো দিব। তাৰপিছত ইয়াত আপোনালোকে ইউনিভাৰ্চিটি অফ বৰ্ডৰ নামটো দিব। তাৰপিছত ইয়াত আপোনালোকৰ পাৰ্চেণ্টেজ দিব। তাৰপিছত ইয়াত আপোনাৰ কিমান চনত আপুনি পাছ কৰিছে সেই ইয়াৰটো আপোনালোকে ইয়াত দিব। সেইটো দি আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত যিটো আপোনাৰ ছেভ হৈ গ'ল, এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়াৰ পিছত আপোনালোকে আকৌ অলপ ৰাইট পিনে টানি দিব। ইয়াত আপোনালোকে দেখা পাব ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপোনাৰ কিবা কামৰ এক্সপিৰিয়েঞ্চ আছে নেকি, ইয়াত আপোনালোকে সেই এক্সপিৰিয়েঞ্চটো দি দিব। তাৰপিছত আপোনালোকে আৰু অলপ ৰাইট পিনে টানিব। ইয়াত আপোনালোকে দেখা পাব প্ৰজেক্ট, সেইটো মেণ্ডেটৰী নহয় আমাৰ কাৰণে। তো আপোনালোকৰ যদি প্ৰয়োজন হয় ইয়াৰ পৰা আপোনালোকে দিব পাৰিব। তাৰপিছত আপোনালোকে স্কিল এণ্ড আদাৰ্ছ ইয়াত আহিব। ইয়াত আহি আপোনালোকে ইয়াত স্কিলটো দিব পাৰিব। এই এচিভমেণ্ট আপোনালোকে ইয়াত দিলে দিব পাৰে। তাৰপিছত এৰিয়া অফ ইণ্টাৰেষ্ট ইয়াত আপোনালোকে দিব পাৰে। হবি লেংগুৱেজটো আপোনালোকে দিবই লাগিব। ওপৰবিলাক আপুনি বাতি দিয়ক, কিন্তু আপোনাৰ এই লেংগুৱেজটো দি দিব আপোনালোকে ইয়াৰ পৰা। আপুনি কি লেংগুৱেজ ক'ব পাৰে সেই লেংগুৱেজটো আপোনালোকে ইয়াৰ পৰা দিব লাগিব। লেংগুৱেজটো দি আপোনালোকে অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ লেংগুৱেজটো ছেভ হৈ গ'ল। যদি আপোনাৰ কিবা ভুল হয় তেনেহ'লে আপোনালোকে ইয়াত দেখা পাইছে পেঞ্চিলৰ এটা আইকন দেখা পাইছে, ইয়াত ক্লিক কৰি আপোনালোকে আকৌ এডিট কৰি ল'ব পাৰিব। এইখিনি দিয়াৰ পিছত আপোনালোকে অলপ ৰাইট পিনে আহিব। তাৰপিছত ইয়াত আহিব ডিক্লাৰেশ্যন ৰেফাৰেঞ্চ, ইয়াৰ পৰা আপোনালোকে দিলে দিব পাৰে।
দিলে নাই তো যিখিনি মূল কাম আছিল সেইখিনি আমি কৰিছোঁ সেইখিনি কৰাৰ পিছত এতিয়া আপোনালোকে কি কৰিব ওপৰত আপোনালোকে দেখা পাইছে এটা ৰাইট চিন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে আপোনাৰ বায়োডাটাখন প্ৰস্তুত হৈ গ'ল অলপ ৰাইট পিনে আপোনালোকে টানিব ইয়াত আপোনালোকে ফৰ্মেট দেখা পাব ফৰ্মেট 1 ফৰ্মেট 2 আপোনাৰ যি ফৰ্মেট আপোনাৰ পছন্দ হয় সেই ফৰ্মেটটো আপোনালোকে লৈ ল'ব ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ফৰ্মেট 3 এনেকুৱা ফৰ্মেট 4 এনেকুৱা ফৰ্মেট 5 এনেকুৱা ফৰ্মেট 6 এনেকুৱা যি আপোনাৰ পছন্দ হয় আপোনালোকে বনাই ল'ব বায়োডাটাটো প্ৰস্তুত হোৱাৰ পিছত ইয়াৰ পৰা আপোনালোকে ওপৰত দেখা পাইছে PDF ইমেইল শ্বেয়াৰ ডাউনলোড আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব শ্বেয়াৰ কৰিব পাৰিব ইমেইলৰ মাধ্যমে শ্বেয়াৰ কৰিব পাৰিব PDFত ক্লিক কৰি আপোনালোকে মোবাইলত সেভ কৰিব পাৰিব এই বায়োডাটাটো প্ৰস্তুত কৰিবলৈ হ'লে আপোনাৰ এটা এপছ লাগিব সেই এপছটো আপোনালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সৰ পৰা ডাউনলোড কৰি ল'ব তাত আমি লিংকটো দি থৈছোঁ আৰু আপোনালোকে ডাইৰেক্ট প্লে ষ্ট'ৰতো যাব পাৰে প্লে ষ্ট'ৰত আহি আপোনালোকে ইয়াত লিখিব ৰিজিউম মেকাৰ ইয়াত আপোনালোকে দেখা পাইছে এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব আজিৰ ভিডিঅ' ইমান আছিল ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিয়ক আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব থেংক ইউ